হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে গধূলি সময়ত ভাবিলোঁ আজি এবাৰ বাহিৰত ওলাই যাওঁ লগৰজনীৰ লগত, সেইবাবে আপোনালোককো এয়া দেখুৱাই দিলোঁ। যিহেতু বিহুৰ বন্ধৰ পিছত দুয়োজনী একেলগ হৈ বাহিৰত ফুৰিবলৈ যোৱা নাই, সেইবাবে ভাবিলোঁ কিবা অকণমান বাহিৰতে খাই আহোঁ। আৰু এইখিনি সময়ত দেখিছেনে, ৰ'দটো যিহেতু কমি আহে, সেইবাবে এইখিনি সময় মোৰ খুব প্ৰিয়। তাৰ পাছত এয়া দুয়োজনীয়ে আহি আছোঁ আৰু আহি এনেদৰে আমি ৰেষ্টুৰেণ্ট পালোঁ আৰু ৰেষ্টুৰেণ্টত পায়ে এয়া ভিতৰলৈ গৈ দেখিলোঁ যে মানুহ নাই আৰু সেইবাবে এইখন ৰেষ্টুৰেণ্টতে আমি আহোঁ। যিহেতু মানুহৰ ভিৰ বেছি নাথাকে, সেয়েহে এইখনতে আহোঁ। আৰু আহি পায়ে এয়া মেনুখন চাই ল'লোঁ, ভাবিলোঁ কি খাওঁ কি নাখাওঁ। তাৰপাছত এয়া আমি অৰ্ডাৰ কৰিলোঁ। আচলতে আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ আৰু ভেজ চাওমিন, আৰু এইখিনিও এনেদৰে আহি গ'ল। তাৰপাছতে এয়া খাই ল'লোঁ আৰু খাই লৈ তাৰ পৰা ওলাই দিলোঁ। আৰু ওলাই পোৱাৰ পিছতে এয়া সন্ধিয়া সময় হৈছিল, এন্ধাৰ হৈছিলে, যিহেতু আমি গৈ পোৱাতেই দেৰি হৈছিল। তাৰপাছত এনেদৰে আহি আছোঁ আৰু উভতি। আৰু এয়া আহি ৰুম পালোঁহি। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট